প্ৰিয় বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ঠাণ্ডা দিনত জুই ফুৱাৰ আমেজ ল'বলৈ আমি গৈ পালোগৈ হুৰুমলৈ। চেফ অতুল লহকৰে এই হুৰুমখন সোণাপুৰত ধুনীয়াকৈ গঢ়ি তুলিছে, তাকে চাবলৈ আমি গ'লোঁ আৰু লগতে দেখিলোঁ পৰিৱেশটো খুব সুন্দৰকৈ সজাই থোৱা আছে আৰু লগতে জুইও ধৰি দিছিলে। গতিকে ঠাণ্ডা দিনত জুই আমেজৰ সোৱাদেই বেলেগ নহয়নে? গতিকে গোটেইকেইটাই আমি গ'লোঁ, মোৰ বন্ধু বান্ধৱ দুজনো গৈছিলে লগতে। ধুনীয়াকৈ জুই ফুৱাই আমি ইয়াতেনো কি পায় আৰু খোৱা বস্তুবোৰ সোৱাদ কেনেকুৱা তাকে লৈ এটা ভিডিঅ' কৰিলোঁ। আহকচোন, প্ৰথমে আমি জুই ফুৱাই ধুনীয়াকৈ একাপ গৰম কফি খাই ল'লোঁ আৰু ইয়াত ধুনীয়া অসমীয়া খাদ্য পোৱা যায়। এই যে দেখিছে, তেখেতে বৰ ধুনীয়াকৈ খাদ্যবোৰ বনায়। মানে খাদ্যবোৰ বনাওঁতে তেখেতে একদম মনোযোগেৰে বনায় যাতে অকণমানো খাদ্য সোৱাদটো বেয়া নহয়। গতিকে তেওঁৰ লগতো অলপমান কথা পাতিলোঁ আৰু তেওঁৰ ৰেচিপিটো মই ধুনীয়াকৈ ভিডিঅ'টোত উঠাই দিলোঁ। চাওকচোন, ইমান ধুনীয়াকৈ কলপাত লৈছে, লাই পাতৰ লগত আমি আৰি মাছ দিছিলোঁ। গতিকে আমাৰ ৰেচিপিটো তেওঁ ইমান ধুনীয়াকৈ বনালে যে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। চাওকচোন ৰেচিপিটো তেওঁ কি ধুনীয়াকৈ বনাইছে। তেওঁ এইখিনি বনাই থাকোঁতে তেওঁৰ সৈতে বহুত কথা পাতিলোঁ খোৱা বস্তুৰ ওপৰত। আৰু তেওঁৰ ইমানখিনি জ্ঞান আছে, ক'ত কেনেকৈ কি দিব লাগে এইবোৰ চব তেখেতে বাহিৰত পঢ়ি অহা আৰু নিজেও বহুতখিনি তেওঁ ধুনীয়াকৈ নতুন ৰেচিপি মানে বনায় আৰু জ্ঞান মানে তেখেতৰ খাদ্যৰ ওপৰত মানে মানিব লাগিব। তেওঁৰ লগত এবাৰ কথা পাতি চালে আপোনালোকে নিশ্চয় গম পাব যে তেখেতে খাদ্যৰ লগতেই জড়িত মানুহজন। মানে কোনটো কাৰ লগত মিলে, কোনটোৱে কি শৰীৰৰ কাৰণে উপযোগী, চব তেখেতে জানে। আমাক ইমান ধুনীয়াকৈ তেওঁ কথাখিনি ক'লে, খুব ভাল লাগিলে। তাৰপিছত এতিয়া আহোঁ আমাৰ ৰেচিপিটো। মাছটো ধুনীয়াকৈ তেওঁ পাতত দি ল'লে, দি লৈ আৰু এনেকৈ চৌকাটো ষ্টাইলটো দেখিছেনে? কয়লা দিয়ে তলত আৰু ওপৰত এনেকৈ ভাপত সিজায়। খাবলৈ বৰ ধুনীয়া লাগিব চাগে, দেখোঁতেই গম পাইছোঁ। আৰু আমি চিকেন এইবোৰ কিবাকিবি অৰ্ডাৰ দিছিলোঁ, পোৰা বস্তু, বিলাহী পোৰা, এনেকুৱা বেঙেনা পোৰা, আলু পোৰা, এইবোৰো পিটিকা ধুনীয়াকৈ বনাইছিলে। তাৰ পাছত তেওঁ ধুনীয়া এটা চালাড বনাইছিলে, আনাৰস আৰু লাইপাত এনেকৈ দি। দেখি ইমান ধুনীয়া লাগিছে। এইটো ৰেচিপিও মই ভিডিঅ'ত উঠাই দিলোঁ। আপোনালোকে চাই বনাই খাই চাবচোন, নিশ্চয় খুব ভাল পাব। চালাডখিনি বনাই হোৱাৰ পাছত এনেকৈ ধুনীয়াকৈ সজাই দিছে আৰু ইয়াতে বোলে পোৰা চিকেনখিনি দি দিব। বৰ ধুনীয়া লাগিব চাগে দেই খাবলৈ। মোৰ এতিয়াৰ পৰাই জিভাৰ পানী পৰি গৈছে। এয়া চিকেন পোৰা হৈ গ'ল। চিকেনখিনি আনি ধুনীয়াকৈ সৰুকৈ টুকুৰা কৰি সেই যে বনাই থৈছিলে চালাডখিনি তাতে দি তেওঁ ধুনীয়াকৈ ডেকোৰেশ্যন কৰি দিছে।
ইমান ধুনীয়াকৈ খাদ্যখিনি বনাইছে আৰু খানা বনোৱাৰো এটা আৰ্ট আছে নহয়নে? সাধাৰণ এটা বস্তু অসাধাৰণ কৰি খাব পাৰি। দেখি মনটো কিমান ভাল লাগে। এতিয়া মই আপোনালোকক হুৰুমৰ ভিতৰখন কেনেকুৱা হয় দেখাওঁ আহক। পুৰণা বস্তুৰে ধুনীয়াকৈ সজাই থোৱা আছিলে আৰু খ্ৰীষ্টমাছ যিহেতু আগফালে এজোপা খ্ৰীষ্টমাছৰ গছো তেওঁলোকে ডেক'ৰেশ্যন কৰি থৈ দিছিলে। পৰিৱেশটো খুব ধুনীয়া। পৰিয়ালৰ সৈতে আহিবচোন, ইয়াত এসাঁজ খাই চাব, পৰিৱেশটো খুব ভাল পাব। তাৰপিছত আমাৰ খানা ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ তেওঁলোকে আহি আমাক ছাৰ্ভ কৰি দিলে। খানাত কি কি লৈছিলোঁ এফালৰ পৰা এয়া চাওক। এয়া হৈছে বিলাহী পোৰা, এয়া সৰু মাছৰ পিটিকা আৰু চবচে ইণ্টাৰেষ্টিং এয়া তেওঁ যে বনাই আছিলে খুব ধুনীয়াকৈ পাতত দিয়া মাছ, আৰি মাছ। এই যে খুলি যেতিয়া দিছিলোঁ ইয়াৰে গোন্ধটো আপোনালোকক মই কি ক'ম, ইমান ধুনীয়া গোন্ধতেই খাই দিবলৈ মন গৈছিলে। আৰু ওপৰত অকণমান পকা তেল দি দিছে, কি যে ধুনীয়া লাগিলে খাই। আৰু এয়া কাঁহী চুচি আমি খাই দিলোঁ, দেখিছেনে? হুৰুমলৈ আহি সঁচাই ভাল লাগিলে। ইয়াৰ পৰিৱেশ, ইয়াৰ খানা আৰু পৰিপাটি, বিশেষকৈ চাফা চিকুণ, গতিকে আমাৰ খুব ভাল লাগিলে। বিশেষকৈ গুৱাহাটীবাসীৰ বাবে যদি অসমীয়া ধুনীয়া এসাঁজ আপোনালোকে খাব বিচাৰে তেতিয়াহ'লে এই হুৰুমত আহি আপোনালোকে খাব পাৰে, জুইৰ আমেজ ল'ব পাৰে। আৰু আজিলৈ আহোঁ, ধুনীয়াকৈ আকৌ এবাৰ ইয়াৰ পৰিৱেশটো, বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। গতিকে আহিছোঁ, ধন্যবাদ।